নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰো আপোনালোকে চাই ভাল পাব আৰু আজি আমাৰ ঘৰলৈ আহিব বিশেষ এগৰাকী আলহী লগতে ওচৰৰ বাইদেউহতে আহিব আজি স্পেচিয়েল কিবা এটা বনাইছো কি বনাইছো কি খুৱাম আপোনালোকক সকলোকে দেখাই দিম আৰু কোন আহে আপোনালোকক হেয়াও দেখাম এতিয়া মই প্ৰস্তুত কৰিম আৰু লাহেকে জুজা চলাই আছো আপোনালোকক ভিডিঅ' আকাৰে দেখাম বুলি ভাবিলো তাকে মেমৰি হিচাপে ৰখা হ'ব আৰু আপোনালোকক দেখুৱাও হ'ব তেন্তে ভিডিঅ'টো আৰম্ভ কৰিছো ভিডিঅ'টো শেষলৈকে চাই থাকিব এফালে বইল কৰি আছো গাহৰি মাংস আৰু এফালে আনি দিলে মাছ ফ্ৰাই কৰিম আৰু কি বনাও আপোনালোকক দেখাই যাম এফালে মাছ ফ্ৰাই কৰি লৈছো এফালে আহি গ'ল আলহী এবাৰ তোমাক ভাইটিক কোনে মাতিলে ইয়ালে মই নিজে আহিছো নিজে আহিছে কোনো মতা নাই আগত সবতছে ফাৰ্ষ্ট আলহী এইটো মাছ পৰিছো ডাটা হেক কৰি দিয়া আলহী এইটো মাছ পৰিছো এফালে সকলো আলহী বিজি এফালে দেৱিকা বাইদেউ এফালে ৰাজশ্ৰী বাইদেউ এফালে ওচৰৰ ভিনী সকলোৱে জুই ফুৰাই আৰু কাম কৰি আছে জীৱনত প্ৰথম কণী পুৰা দেখিছো দেই ৰাইজ খাব পাৰিবা ধুনীয়া হ'ব এইটো বেয়া আছে না কণী হৈছে বেছি টাইপ নাই লৈ নাথাকিবি গাপত সিজিব গাপত তাপটো বেছি আছে নাই জানা টেঙা দিলে জ্বলি যাব খাৰ এয়া ৰেডি পুৰা কণী নতুন আইটেম মুখখন ক্ৰেডিট গ'জ টু আমাৰ ভিনি আমি এটা খাম কেনেকুৱা লাগে আপোনালোকক জনাম আৰু আপোনালোকে খাই পাইছে নাই কমেণ্ট কৰি জনাব ভিতৰত মালটো আছে গধূলি আড্ডা আৰু ইয়াত আৰু আহিব বাৰু পিছত দেখাই থাকিম কোন আহে কি খাওঁ কি কৰোঁ এতিয়া প্ৰথমতে জুজা চলাই আছো পুৰা গাহৰি ৰুমটো নাই দেখা নি আজি এয়া পুৱা গাহৰি খাম বেকগ্ৰাউণ্ডটো নেহাহিব দেই ৰাইজ পুৱা তাত যেনে তেনে আছো আৰু মাছৰ পিটিকা হ'ব আকৌ এজন আহিলে নতুন সদস্য আমাৰ পাৰ্টিত যোগদান কৰিবলৈ আৰু আহিব চাগে এফালে গীতাঞ্জলি বাইদেৱে বনাইছে মাছৰ পিটিকা ৰিল নাই বনোৱা ধনিয়া পিঁয়াজ আৰু মাছৰ পিটিকা আছে এয়া ৰেডি হৈ গ'ল এইবিধ আকৌ বেলেগ বস্তু ওলালে এইফালে এইবিধ হৈছে আমাৰ আহোমৰ কণীয়া বুলি ক'ব লাগিব দাইদোষ নধৰিব আৰু উলিয়াই দিছোঁ সকলোখিনি আৰু এয়া আমাৰ আলহী কমপ্লিট হৈ গ'ল সকলোখিনি আহিলে মেহফিল জমিব এতিয়া এইফালে অৰ্ডাৰ দি আনিছিলে পৰ্ক আৰু বেম্বো চুট এইফালে গোটেইখিনি এতিয়া খাবলৈ লৈছোঁ ভাত এইফালে অৰ্ডাৰ কৰি আনিছিলে লোকেল চিকেন বইল টাংচা হোটেল জিন্দাবাদ খুলিব পৰা নাই মাছ নেকি নহয় এনেই বনালোঁ সেইখিনি ড্ৰাই পৰ্ক ফ্ৰাই বাঁহগাজ ইয়াৰ পৰা মোলাঙলৈকে
পানী খাই আজৰি হ'লোঁ, ঘৰলৈ যোৱাখিনি ঘৰা-ঘৰি গ'ল আৰু এতিয়া তামোল খাম। যিহেতু তামোল অসমীয়াৰ স্বাভিমান বুলি ক'ব লাগিব। ইয়াত তামোল কাটি আছোঁ। সকলোৱে খাই বৈ আজৰি হৈ অকণমান জুই ফুৱাই পিনে সকলো ঘৰা-ঘৰি যাম আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া কেৱল মেমৰিৰ বাবেহে সাঁচি ৰাখিলোঁ।